আছিল মাটিৰ মানুহ মাটিৰ দালাল আছিল মাটি কিনা বেচা কৰিছিল সব জানে সি ক'ত মাটি পাম ক'ত মাটি নাপাম সব জানে আৰু সেইকাৰণে সি মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে ইমান আগ্ৰহ হৈছিল মাইকীৰ 29 বিঘা মাটি লৈ স্কুল বনাইছে ইয়াতে তাৰ শিলহাকো বিলত আৰু সিনো তাৰ মাইকী কি বনাই দিব সেইটো কি নাজানো আৰু ইথান আমি আজি সৰ্বানন্দ সোণোৱাল চৰকাৰ থাকোঁতে কিমান সুন্দৰকে চলছিল কিমান সুন্দৰ আছিল সৰ্বানন্দ সোণোৱাল 5 বছৰ চলাইছিল একো শব্দ হোৱা নাছিল কিন্তু হেমন্ত চৰকাৰে চলাই কিনে মানুহক কিমান অত্যাচাৰ কৰিছে 2 বছৰত জ্বলাই সি হল আগত আছিল মাটিৰ মানুহ মাটিৰ দালাল আছিল মাটি কিনা বেচা কৰিছিল সব জানে সি এই 5 বছৰ কাৰণে গাড়ী দখল কৰিছে কিন্তু নেক্সট 5 বছৰত আৰু বিজেপি চৰকাৰ নাপায় কাৰণ কিয় পাব্লিকক যদি মাৰে তে হেমন্তক চাই আমি ৰখি থাকিম নেকি হেমন্ত চৰকাৰে হেমন্ত নিজৰ ৰাজনীতিহে চলাই আছে কাক মাটি বেদখল কৰি বিক্ৰী কৰিম কোনটো ক'ত বিক্ৰী কৰিম সেইটোৱে ধান্দা লগাইছে তেওঁ চৰকাৰখন কঠোৰ ৰাইজেও ভয় কৰে সেইটো মিছা কথা কোৱা হয় হেমন্ত চৰকাৰ কঠোৰ হেমন্তহে কঠোৰ কিন্তু বাকী মানুহ কঠোৰ নহয় হেমন্ত চৰকাৰে হেমন্ত নিজৰ ৰাজনীতিহে চলাই আছে কাক মাটি বেদখল কৰি বিক্ৰী কৰিম কোনটো ক'ত বিক্ৰী কৰিম সেইটোৱে ধান্দা লগাইছে তেওঁ বনিয়া গোষ্ঠীক বিক্ৰী কৰি আছে কোনোবা অৰুণ পিঠানীৰে কিবা এইবিলাকক বিক্ৰী কৰিব কোনোবা অশোক সিঙাল কোনোবাক বিক্ৰী কৰিব পুতেকক বিক্ৰী কৰিব অমিত শ্বাহৰ পুতেকক বিক্ৰী কৰিব এইবিলাক আমাৰ দুখীয়া মানুহক লৈ কিনে যায় তাতে বিক্ৰী কৰিব কিন্তু বিজেপি চৰকাৰটো চৰকাৰ বুলি নাভাবোঁ আমি এই 5 বছৰ কাৰণে গাড়ী দখল কৰিছে কিন্তু নেক্সট 5 বছৰত আৰু বিজেপি চৰকাৰ নাপায় কাৰণ কিয় পাব্লিকক যদি মাৰে তে হেমন্তক চাই আমি ৰখি থাকিম নেকি হেমন্তক চাই ৰখি নাথাকো আমি বেলেগ পন্থা চাম আজি সৰ্বানন্দ সোণোৱাল চৰকাৰ থাকোঁতে কিমান সুন্দৰকে চলছিল কিমান সুন্দৰ আছিল সৰ্বানন্দ সোণোৱাল 5 বছৰ চলাইছিল একো শব্দ হোৱা নাছিল